ৰাতিপুৱা 6টা বজাত উঠি এক্সাৰচাইজ কৰি মুখত ধুই এতিয়া গুড মৰ্ণিং। এবাৰ জেমছ দা ইয়াত বহি আছেহি। ৰাতিপুৱা শুই উঠিলে, মুখ হাত ধুলে, হোষ্ট লেট্ৰিন কৰিলে। মৰ্ণিং ছাৰজি। গাত ললো আৰু জেমছ দাই এইজন আহি আছে পাছে পাছে। তেখেতে শ্লিপিং বেগ লৈ আহিছে, শ্লিপিং বেগত সোমাই দিলে। বিয়া ঠাণ্ডা লাগিলে বুলিছে, উপায় নাই। আজি যদি থকা খা হয় তেতিয়াহ'লে আৰু কম্বল দিম বুলি কৈছে আমাৰ গাইড ভাইটিয়ে। চ' এতিয়া আমি গৈ আছোঁ ভেলি। প্ৰথম পাম হেলিপেড। হেলিপেডৰ পৰা পাবগৈ লাগিব আমি ভেলি যাম। তাৰপৰা এইজন পিছে পিছে জেমছ দা। কি মজা। বেগত আছে, বেগত এইফালে কিবা কিবি খোৱা বস্তু অলপ লৈ আহিছোঁ। ৰেইনকোট আছে। মইতো জেকেটটো এতিয়া অলপ ৰেইনকোট টাইপৰে, গতিকে মই ৰেইনকোট পিন্ধি লোৱা নাই। জেমছ দাই পিন্ধি লৈছোঁ। ক'ত থাকি আহিলে জেমছ দা? আইজন এতিয়া মোৰ চুচু লাগিছে, চুচু কৰি লওঁ। ন এইটো চাওক, ভিউ ভিউ চাওক। মৰ্ণিং ভিউ, মৰ্ণিং ভিউ। আমি এতিয়া গৈ আছোঁ মেইন ভেলীখন। কালি ইয়াত আমি ৰখিলোহি। আজি ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি, ব্ৰেকফাষ্টত আমি যিটো এজেঞ্চিক দিয়া হৈছিলে ন, তেখেতলোকে আমাক এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টত দিলে কণী এটা এটা দিছিলে, চাহ দিছিলে আৰু কিমবন চিৰা, এইকেইটাই। কিমবন দুটা দুটা, চিৰা, ইমানখিনিয়ে। গতিকে আমি ভাবিছিলোঁ খানা শকতকৈ দিব। আমিতো ভাই ডবোৱা মানুহ। এইটো ব্ৰেকফাষ্ট আমাৰ কাৰণে একোৱে নহয়। চ' যিহেতু আমাক পইচা দি থোৱা আছিলে, গতিকে আমি নাজানিলোঁ। তথাপিতো এইখিনি খাই বৈ ওলাই গৈছোঁ এইফালে 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 এইফালে। এইটো বৰ্ড এইয়া এইয়া এইয়া। ইয়াত কাৰেণ্ট নাই, একো চাৰ্জ দিবলৈ একো নাই। আমি পাহৰি গ'লোঁ, পাৱাৰ বেংক লৈ আহিবলৈ পাহৰি গ'লোঁ। এতিয়া আমাৰ মোবাইলো চুইচ অফ হ'ব। এতিয়া GoPro চুইচ অফ। কেমেৰা বা বেটেৰী আৰু এটা আছে, এক্সট্ৰা বেটেৰী। GoPro কেমেৰা নাই, কি GoPro বেটেৰী নাই। গতিকে কিমান দূৰ পাৰোঁ ৰেকৰ্ড কৰিম। মৰ্ণিং ভিউ এইয়া। ঠিক আছে, গৈ আছো বা আকৌ তলত নামিলো। এতিয়া ওপৰত উঠিছোঁ, উঠোলঙলীয়া বাটেৰে এইফালে গৈ আছো। কিমান দূৰ লাগিব, কিমান দেৰি লাগিব আৰু। গতিকে ভাবিছোঁ একদম ক্ৰছ এটা আছে, তালৈকে যাম বুলি ভাবিছোঁ। দুখন নদী পাৰ হ'ব লাগে বোলে। আখুৱে কৈছিলে নদী দুটা পাৰ নহ'ব বুলি। তথাপি চাই লওঁ কেনেকুৱা কণ্ডিশ্যন আছে।
যদি পাৰোঁ ডাইৰেক্ট যাম তালৈকে। এইটো উঠোঁতে মজা লাগি যায়চোন। মৰ্ণিং ৱাক টাইপৰ হৈ গৈছে ইয়াত। আমি আছিলোঁ ইয়াত, এইটো এই ঘৰকেইটা দেখিছে সেইকেইটাত আছিলোঁ। এতিয়া আহিছোঁ হেলিপেড। গৰম উঠিলেচোন হয়, জেকেট খুলি লওঁ লাগিছে দেই। ৰ'ব অকণমানি এয়া জেকেট খুলি লওঁ লাগিছে। এইজন ফালে পেফাই জোফাই এডোখৰ আহোঁতে এনেকুৱা জেকেট খুলো লাগিলেই। এয়া মৰ্ণিং ভিউ। বেলিটোত নেদেখিলোঁ আজি, আমাৰ লাগ বেয়া, ডাৱৰীয়া বতৰ। চ' আকৌ এদিন আহিব লাগিব যেন পাইছোঁ বেলি চাবলৈ। সেয়া এইটো ইমান দ এইটো কি ভিউ ৰে, চাওক না, এনজয় কৰক না ভিউটো। কি ভিউ! লাইফত এনেকুৱা এটা জেগালৈ অহাটো বহুত কি বুলি কয়, গৌৰৱৰ কথা। এইটোত বহুতে মাৰে কিন্তু ফটো। ফটো মাৰিম নেকি আমি এতিয়া? এইটো মাৰিব পাৰিম নেকি? ভয় লাগে নহয় সেইটোত পোৱা যাব। এই শিলটো তাতে আমি সেই শিলটোত উঠি কিনে ফটো মাৰিমগৈ। এই ইয়াত শিল এটা আছে, এই শিলটোত উঠি কিনে ফটো মাৰিমগৈ। চ' ব'লক ফটো মাৰোঁ এতিয়া। উঠি আছোঁ এফালে হেলিপেড। এই ব'লক এই হেলিপেডখনত চাই আহোঁগৈ। আকৌ এইফালে যাব লাগিব আমি, এইফালে ভেলি এইফালে যাব লাগিব, এইফালে হেলিপেড গৈ লওঁ অকণমান। মই উঠি পোৱা নাই। ইয়াৰ পৰা চাওক ভিউটো। সেয়া হেলিপেডৰ পৰা ভিউ। চাওক ইফালৰ পৰা যাব পাৰিম। হেলিপেডৰ পৰা ভিউ। এয়া হেলিপেড। ভিউ চাওক, ভিউ। Yeah, fantastic view. Oh my God, what a view! What a mountain! Yeah, view so good. Yeah. উৰি যাওঁ লাগে ইয়াৰ পৰা। বঢ়িয়া লাগিব ন? বঢ়িয়া লাগিব দেই। সেয়া এইফালে ডাৱৰ শুই ফুৰিছে, ডাৱৰৰ খেলা এইবিলাক। চাওক না, এবাৰ চাওক না ভিউটো, একেলগে চাওক না, কি ভিউ দেখিব। এবাৰ দুটামান ফটো মাৰো ইয়াত। Da. Hey guys, এতিয়া গৈ আছোঁ আমি জ'ক' ইয়াত হেলিপেডত অলপ ফটো মাৰি ল'লোঁ। কি ধুনীয়া ভিউ আছিলে বে। এতিয়া গৈ আছোঁ বে জ'ক' ভেলি, আচল জ'ক' ভেলি। সেইফালে যাম। সেইজন আমাৰ
জেমছ দা জেমছ বণ্ড জেমছ বণ্ডে মোক লৈ আহিছে এইবিলাক বস্তু দেখাবলৈ চ' তেখেতক বহুত বহুত ধন্যবাদ এইফালে গৈ আছে জেমছ দা ব্লক তললৈ এবাৰ উঠিলোঁ এবাৰ নামা এবাৰ উঠা এবাৰ নামা জেমছ আমাৰ জেমছ দাৰ নামিছে দেখিছে নাই কেনেকুৱা সাৱধান সাৱধান পাখুণ্ড ৰাস্তা নকৰি পলাম আহা টানকৈ কৈ দিয়ক ডাইলগটো এইফালে চাই কিনে কৈ দিয়ক ভাল লাগিলে চাগে ডাইলগটো ভাওনা ডাইলগ ঐ ইয়াত যে গোটেই গাৰ্লফ্ৰেণ্ড লৈ আহিছে দেই আমি দুটাই আকৌ বলা হৈ আহিছোঁ নক'ব দেই কাকো গাৰ্লফ্ৰেণ্ড লৈ আহিছে বুলি আমি বা নাই অনা বেলেগে আনিছে তাৰমানে এয়া দেখিছে ভিউ এই গছবিলাক কি কাৰণে জানো ক'লা একদম জ্বলি যোৱা ইয়াত হ'ল ক'ব পৰা নাই কোনোবাই জ্বলাই দিলে নে কিবা দিলেই নে এতিয়া যিটো প্ৰাকৃতিক পৰিৱেশৰ যিটো হেৰি হৈছে হে অঁ বাকী চব জোকো হেৰি ফুটিয়ালা এইটো কৈছে দ'জ হু চিক দ্য লৰ্ড উইল লেক ন' গুড থিং বাপৰে বাপ এইফালে লুংলুঙীয়া পাতে হে কি মজা লাগিছে সিহঁতৰ ক'ত মজা আজি এইফালে জুকো ভেলি আমি প্ৰথম চাগে হয় হেলিপেডলৈকে আহিছিলে সেই কেইজনীমান গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এতিয়া আমি গৈ আছোঁ আমি দুজনে প্ৰথম আজি জুকো ভেলি যাত্ৰা এয়া জেমছ দাৰ টুপিটো মজা লাগিছে না ক'ৰপৰা লৈ আহিছিলে টুপিটো ডিমাপুৰৰ পৰা অঁ ঐ সেয়া এইফালৰ পৰা নামি উঠি আহিলোঁ এইফালৰ পৰা নামি আহিলোঁ হা অঁ কি কৈছিলে 250 টকা কৈছিলে আপুনি 200 টকা দি দিলে 350 টকা কৈছিলে অঁ এই দুজন আহি আছোঁ এইজন ক'ত লগাই থাকিলে এইজন পিছে পিছে আগে মই জেগাত খুলি ল'লোঁ গৰম উঠিলে খোজকাঢ়ি আচলতে কাঢ়ি নহয় আমি চমুকৈ কৈ দিওঁ গৈ আছোঁ এইফালে এইটো লিকটো এইটো ভিউবিলাককে চাই গৈ থাকোঁ লাগে ন হে এইফালৰ পৰা গৈ এইফালে ওলাই দিমগৈ নেকি বা এইয়া এইটো ইমান গাত বুজিছে Oh my God, what a view! এইফালে আৰু ৰ'দ ওলাইছে এইফালে অলপ ৰ'দ ওলাইছে এইফালে অলপ সেই বাঁহবিলাকত পুৰা পানী লাগি আছে ৰেইনকোট সেইকাৰণে পিন্ধি আহে চবে হবে ৰেইনকোট পিন্ধি আহে মই খুলি ল'লোঁ ভাল লাগিছে মোৰ এতিয়া হা অঁ পাওঁ তাকে আকৌ সেয়াতো অঁ এইয়া
আহি পাই গৈছোঁ সি এই ক্ৰছটোলৈ যাম আমি ক্ৰছটো ইয়াত দেখি পোৱা নাই চাগে ক্ৰছটোলৈকে যাম আমি টাৰ্গেট বান্ধি লৈছোঁ আমি এই বলক দমাৰক এইফালে পানী বহুত ঠাণ্ডা ইয়াৰ ঠাণ্ডা পানী ঠাণ্ডা এইয়া এইটো পাহাৰ বগোৱা মজাই বেলেগ নে পাহাৰত খোজকঢ়া মজাই বেলেগ ৰে চাওক ভিউ অকল এনেকুৱা বাঁহ বন এইটো বাঁহ বনটো আছে ইয়াত বহুত বাঁহ বন আছে চবফালে বাঁহ বন গোটেইখিনি হয়নে চব বাঁহ বনে চাগে দূৰৰ পৰা সেউজীয়াকৈ জিলিকি থাকে ইয়াতে এইখিনি ডাৱৰ ওলমি ফুৰিছে লুকা ভাকু খেলিছে বেলিৰ লগত আমাৰ লগত চবৰে লগত লুকা ভাকু খেলিছে এইকেইজন Oh my God. এই দুটাত পানী সোমাই গ'ল দেই সেয়া পাইছোঁহি আৰু দেই লাহে তলৰ উঠোঁতে অলপ মুস্কিল হ'ব এতিয়া নামি আহোঁতে বহুত ফ্ৰী লাগিছে নামি আহোঁতে বহুত সোনকাল হৈছে ইয়াৰ পৰা উঠোঁতে বহুত এইফালে উঠিব লাগিব আইজন হাঁহি আছে আমাৰ জেমজা লাহে মই অলপ দৌৰ মৰালি হাঁহিছোঁ সেয়া আকৌ এইবিলাক ভিউ দেখিছে মৰ্ণিং ভিউ আমি এতিয়া ৰাতিপুৱা 9টা বাজিব এতিয়া 1 ঘণ্টা হৈ গ'ল ন আমি অহা 1 ঘণ্টা হৈ গ'ল এতিয়ালৈকে ক'ত চাই পেপাৰ হ'ল 9টা বাজিব এতিয়া 15 মিনিট আছে ক'ৰবাত বহি কিনে বাউন্স বিস্কুট লৈ আছোঁ বাউন্স বিস্কুট খাম ৱাই লৈ আছোঁ ৱাই খাম মাছ দুটামান লৈ আহিছোঁ লৈ খাম মাঞ্চ এয়া পাই গ'লো হে চল এয়া পাই গৈছোহি আৰু মজা এইয়া বাপৰে বাপ ইয়াত দমাই পাই ইয়াত এইফালে দমাই পাই এইফালে ৱাও এইয়া নদীখন পাৰ হ'ব লাগিব এতিয়া আমি তাত ক্ৰছটোত যাম এইফালে ডাৱৰ Oh my God, what a view! জেমজা ক'ত থাকি আহিলে এজন পঢ়িয়ে নাই এইফালৰ পৰা আহিলোঁ আমি এইফালৰ পৰা আহিলোঁ ঘৰকেইটাত আছিলোঁ আমি চাগে এইফালৰ পৰা ভাগ লাগিলে অ'কে বেটেৰী কমি গৈ আছে আকৌ অফ কৰি থৈ আকৌ লগ পাম পাইছোঁ আমি এতিয়া ভেলীৰ আগমুহূৰ্ত ন আমি যাব লাগিব ক্ৰছটোলৈ এইফালে এটা ক্ৰছ আছে বগাকৈ তাত যাম সেইজন আমাৰ জেমজা ভাগৰ লাগিলে অলপ হতাই লৈছে ইয়াৰ পিছত আৰু আমি যাত্ৰা আৰম্ভ কৰিম অকণমান হতাই লওক এইয়া দেখিছে কি বঢ়িয়া লাগিছে ইয়াৰ পৰা ঘূৰি নাযাম লিখা লাগিছে এইয়া আমি সেই নদীখন পাৰ হ'ব লাগিব সেই নদী এখন আছে ইয়াত এই নদীখন পাৰ হ'ব লাগিব গাইডজনে আমাক পাৰ হ'ব নালাগে কৈছিলে কিন্তু আমি ট্ৰাই কৰিম বেছি পানী নাই বোলে অলপ ইমানখিনি মানে আছে বৰষুণ দিলে হৈ যায় পূৰা পানী এতিয়া বৰষুণ নাই গতিকে আমি যামেই ন সেইজন গৈ আছোঁ চাওক কেনেকুৱা জেগাত আছোঁ চাওক না কি বঢ়িয়া জেগাত আছোঁ চাওক না কাৰ আহিব মন নাযাব এনেকুৱা জেগা দেখিলে কাৰ থাকিবলৈ মন নাযাব ইয়াত আহোঁতে দুৰ্গম হ'লেও পকা ৰাস্তাত এনেকুৱা একদম শ্লিপাৰী ৰাস্তাত খোজকাঢ়িবলৈ বেয়া লাগিব কিন্তু ইয়াত ভাগৰ লাগিব কিন্তু ইয়াত ভাগৰটো ক'লে যায় ক'বই নোৱাৰি গমেই নাপাওঁ আমি ইমানে ধুনীয়া দেখি আহি থাকিলে মানে 1100 মিটাৰ সেইখিনিয়ে যি সময় উঠি আহোঁতে যিখিনি সময় অকণমান 1100 মিটাৰ মান হেৰি হয় থিয় হয় সেইখিনি সময়ত যি অলপ কষ্ট হয় বাকীখিনিতো খোজকাঢ়িলে কেতিয়া পালোহি ক'বই নোৱাৰিলোঁ নে কাটা 2টামান বজাত পাইছোঁহি 2টামান বজাত বুলি কৈছিলে 2টামান বজাত পাইছোঁহি আমি কেইটা বজাত আহিছিলোঁ তাৰপৰা 11 বজাত আহিছিলোঁ 2টা বজাত পাই গৈছোঁহি ইমান টাইম খোজকাঢ়িছোঁ তথাপিতো আমাৰ ভাগৰ নাই আমিতো পাহাৰত খোজকাঢ়া মানুহ নহয় পকা ৰাস্তাই খোজকাঢ়ি থকা মানুহ
তথাপিতো অলপ হেৰি লাগে আৰু উশাহটো অলপ চুটি হয় এইখিনি পাৰে সেইটোতো কিবা এটা ভাল বস্তু পাবলৈ ইমানখিনি কৰিবই লাগিব কিবা এটা ভাল বস্তু চাবলৈ নহয়নে বাই বাই এই বেটেৰী ল এইটো বেটেৰী খতম হৈছে নতুন বেটেৰী লগাব লাগিব আৰু এটা আছে বেটেৰী খতম হ'লে আৰু নাই আৰু আমি এনেও আজি যামগৈ চ' বাই বাই আকৌ দেখাম ক্ৰছটো পালে দেখাম আকৌ ভিডিঅ' কৰিলে বহুত সোনকালে যায়গৈ মানে বেটেৰীটো আহি নৈখনৰ ওচৰত পাইছোঁহি এয়া হে অঁ ইয়াত বহি কেনে ফটো মাৰিব ফটো মাৰা লোকেশ্যন আছে ইয়াত আজি আমি ফাৰ্ষ্ট আহিছোঁ ইয়ালৈ অঁ এইয়া দেখিছে সেইখন নৈখন অঁ খাৰা নৈ এইখন নৈখন এইকেইটা শিলকেইটা কি ধুনীয়া লাগিছে ইয়াৰ পৰা এইটো বেছি ভাল লাগিব বাপৰে ঐ বহিম ন কি मजा है देखो 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 ये देखो कि मौज व्यू है यार यहाँ इधर से हम लोग पहुँच गया नदी रिवर पहुँच गया रिवर तो बहुत नीचे में है अभी कहाँ से जाएगा हम लोग इधर फोटो मारेगा हम এখন লেন্সে হ'ব এখন লেন্সে হ'ব ডাঙৰখন ল'ব লাগিব নেকি অ'কে ফটো মাৰি লওঁ এই পাই গৈছোঁ সমতল ভূমি এইয়া দিহিংখন পামগৈ এতিয়া নৈখনি এই নামি আহি আছোঁ এইফালে আমি ইয়াত অকণমান ফটো মাৰি ল'লোঁ ফটো মাৰি এতিয়া গৈ আছোঁ বচাইকৈ বেটেৰী বচাইকৈ গৈ আছোঁ ইয়াৰ পৰা এই ফটো মাৰক ইয়াৰ পৰা সেইটো এই ভিউটো মাৰি দিয়ক এইটো কি মজা ৰে এইটো ৰদ পেলাই আছে এইডোখৰ ঠাইত সেইখিনি ডাৱৰখিনি উৰি আছে আৰু সেইটো ক্ৰছটোলৈকে গৈ আছোঁ আমি আৰু এই ডাৱৰখিনি দেখিছে এই ডাৱৰখিনি কি ধুনীয়া উৰি আছে ওচৰলৈ গ'লে নাইকিয়া হৈ যাব দেখিছে 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 ভিউ দেখিছে ভিউ 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 বাপৰে কি মজা আৰে আমাৰ এই জেমছ দাই ফটো মাৰিছে এইটো পাহাৰটো দেখিছে সেইবিলাক ডাৱৰ উৰি ফুৰিছে প্ৰত্যেকতে আৰু এইবিলাক হৈছে আপোনাৰ বাঁহ বন গোটেই বাঁহ বন দূৰৰ পৰা কি ধুনীয়া লাগে ভাই আহি আছোঁ এয়া মোৰ গোপ্ৰৰ এতিয়া বেটেৰী খতম হ'বলৈ গৈ আছে 10% আছেগৈ আৰু বাচি যেন তেনে এয়া এইডোখৰ ল'ম আৰু এইডোখৰ দৌৰ চল এই পাই গৈছোঁ সি ফাইনেলি নদীখন পাই গৈছোঁহি এয়া এয়া শিলগুটি পাই গৈছে ইয়াত দেখিছে এয়া এইখনি নৈখনি যাম আমি এতিয়া আকৌ ঠাণ্ডা বতাহ মাৰিছে ইয়াত অলপ আগত অলপ গৰম আছিলে এয়া চাল্লা ঠাণ্ডা জোতাত গোটেই পানী সোমাই গৈছে বাঁহ বন এইবিলাক আহিছে জেমজা হ'ব থাকে আহিলে মই পূৰা দৌৰ মাৰিলোঁ দেখোন মোৰ বেটেৰী খতম হ'ব এতিয়া যে ডিংখন দেখাই দিছোঁ নৈখন দেখাই দিছোঁ এইয়া পাই গৈছোঁ পাম যেন লাগে এতিয়া আকৌ বহুত দূৰ থাকেই বাপৰে বাপ পাম বুলি ভাবোঁহে ইয়াত কি ছাৰ এইয়া সমান ঠাই এইটো এইয়া দেখিছে ডাৱৰখিনি দেখিছে কি ধুনীয়া লাগিছে এইখিনি দেখিছে যায় ইয়াত ঘৰতে বনাই থাকি যাব মন গৈছে ইয়াত ভাল লাগিছে ইয়াত
কোনোবাই যদি ইয়াত যোগান ধৰিম বুলি কয় থাকিয়ে যাম মই খোৱা বোৱা কিবা যদি পানী চানী নালাগে বা পানী আধা সেয়া পানী খাই দিম মই এইয়া আহি পাই গ'লোঁ ফাৰ্ষ্ট টুৰন কি এখন কয় ACI NSS SB SI পাই গৈছোঁ এইখন আৰু বেছি দূৰ নাই এইটো ক্ৰছটো তালৈ যাম আমি এইখন নৈখন পাৰ হৈ কিনে আৰু এইবিলাক চাওক ভিউবিলাক চাওক কি মজা লাগিছে এইবিলাক ইয়াৰ পৰা আৰু আমি আছিলোঁ ইয়াত বেছি দূৰ লিখা লগা নাই কিন্তু যাওঁতে বহুত দূৰ লাগিব আমি এতিয়া আহোঁতে নামি আহিলেও গতিকে বেছি দেৰি নালাগিলে এতিয়া যাওঁতে উঠি যাব লাগিব অলপ দূৰ লাগিব আৰু অলপ টায়াৰ্ড হ'ম চাগে দেখিছে ইয়াৰ পৰাও কি ধুনীয়া লাগিছে ঠাইটো দেখিছে এইফালে চাওক তাতে বেলিটো অলপ উলিয়াইছে এইফালে চাওক না কি ধুনীয়া এইফালে চাওক না কি জেগাত আছোঁ সি যেতিয়া ইয়াত ফুল ফুলে বোলে এটা সময়ত তেতিয়া ফুল ফুলিলেতো আৰু মজা লাগে ইয়াত কিবা হালধীয়া কিবা কিবি ফুল ফুলি থাকে তেতিয়াও আহিম এতিয়া এইবা চাই যাওক সেইয়া ইয়াত অকণমান ফটো কপিমান মাৰি লওঁ মোৰ GoProৰ বেটেৰী খতম এতিয়া ইয়াতে কৈছোঁ আৰু ইয়াতো বেছি বেটেৰী নাই বেকআপ নিদিব এনেকৈ ভিডিঅ' কৰি থাকিলে চ' এতিয়া বাই ফটো মাৰোঁ হাতী উঠিম এতিয়া দেখে সেক্সি ভিউ হয়েছে এটা এনেই লগ কৰি নেকি চবতো মেল নাখায় ইয়াত চব আছে একো নাই সেইটো মাৰি লওঁ চাবলৈ ভাল লাগে মানে বহুত ধুনীয়া কমেণ্ট এটা পিটিকি থাকিবচোন সেইটো মই জপিয়াওঁ এইটো চাবা